Hi guys, যদি আপোনালোকে কামৰূপিয়ান ভয়েছৰ ভিডিঅটো চাই ভাল পায় তেনেহলে সাবস্ক্ৰাইব কৰক আৰু এই বেল আইকনটো দবাব নাপাহৰিব। হয় বলে সরি মই আছো এতিয়া কেবি কোৰ্টৰ সন্মুখত কিন্তু এতিয়ালৈ এই কোৰ্টত বহুত কেছ দাখিল হৈছে কিন্তু আজি এই সামান্য দুখৰ বাবে এজন ব্যক্তিক এই কোৰ্টলৈ অনা হৈছে আমাৰ কেমেৰা পাৰ্সন হাফৰ হৈতে মই দেখাব বিচাৰিছো যে তেওঁলোকক কেনেকৈ অনা হৈছিল এইজনে আমাৰ সেইজন আসামী যিজনে আজি এই কোৰ্টত হাজিৰ হ'ব যে আমাৰ ইন্সপেক্টৰ ছাৰ আহিছে ইন্সপেক্টৰ ছাৰৰ লগত কথা পাতি ছাৰ কেনেকৈ কি হ'ল এওঁক আমি স্বচ্ছ বজাৰৰ অপৰাধত গ্ৰেপ্তাৰ কৰিছোঁ টাইম নাই আমি অলপ পিছত আপোনাক জনাই আছো ছাৰ কওকচোন কি হৈছে ছাৰ 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 ইন্সপেক্টৰ ছাৰে আকৌ জনোৱা নাই আপোনালোক লাইভ হৈ থাকিম কেনেকৈ কি হ'ল তো আপোনালোকে চাই থাকিব কেমেৰা পাৰ্সন হাফৰ হৈতে মই চেৰা পাগল লাইভ এতিয়া আৰু কেছটো আৰম্ভ কৰি লওক এতিয়া আসামীজন কাঠঘৰত যাব লাগে যা যা হাতখিলি একা যা এই বাছল চাও দূৰত যা এতিয়া কেছ আৰম্ভ কৰক হয় এইজন ব্যক্তিয়ে ৰাস্তাত খোজ কৰি গোটেই পৰিৱেশ নষ্ট কৰিব যায় এইজনৰ গতিকে এইজন ব্যক্তিক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বচ্ছ ভাৰত আঁচনিৰ মতে এইজন ব্যক্তি আইনমত দণ্ডনীয় গতিকে আপুনি যি শাস্তি দিয়ে দিব পাৰে তোমাৰ কিবা ক্লাইণ্ট আছে নেকি কোনোবা আহি পোৱা নাই এতিয়াতো তোমাৰ টাইম পাৰ হৈ গ'ল তোমাৰ ক্লাইণ্ট কেতিয়া আহিব যদি দেৰি হয় কিন্তু দিগদাৰ হ'ব মই আহি গৈছোঁ তেওঁৰ ক্লাইমেট ঠিক আছে আপুনি অলপ বহি লওক নিজৰ স্থানত বহি লওক ঠিক আছে মানে দেখা আছে আছোঁ ৰ বহাতে অলপ এই ফোন মাৰিছিল তাৰমানে এই দাউৰিকে আহিব লগা খৰচ চলি এই গম পাইছোঁ ৰ'ব মই কেইটামান প্ৰশ্ন কৰিব বিচাৰিম ঠিক আছে ঠিক আছে ঠিক আছে আপোনাক কেইটামান প্ৰশ্ন সুধিম আপুনি হাগিছোঁ কথা মই কওক যি কম সঁচা কম সঁচা বাৰ চব মিছা কম তাৰ আৰম্ভ কৰোঁ ঠিক আছে আপুনি কেইটামান প্ৰশ্ন সুধিম আপুনি উত্তৰ দিব আপুনি মানে কেনেকৈ এই ঘটনাটো কেনেকৈ হ'ল ছাৰ মই সেইদিনা মৰম নতিৰি তুই কালি ৰাতি কিবা শুইছিল ঘটং কৰিছে জলৰ পৰা গৈছে চাল আৰু এই তাই ৰাতিপুৱা ঘণ্টা তিৰি তুই কিন্তু সুমে মৰছি চালা কিবা কথা ঘণ্টা খেলে কিন্তু সুমি পালে ঘণ্টা তিৰি চালা কেনে বাছ দেখো হেল্ল' হেল্ল' ক'ত আছে তই ছাৰ মই গৰু বিচাৰি আছো হে গৰু বিচাৰি আছা কেছ আছিল এটা চোৰ মখা বলে আছে গৰু বিচাৰি আছে ধলবাৰীতো কাম একো নাই নেকি তাড়াতাড়ি অভিযোগ আহিবি হ'ব দে ছাৰ ফোন থৈ যেন গাড়ী বাৰু বেছি পুলিচৰ মানুহে যি গৰু বিচাৰি কাম কৰছো তই কি কৰছে হা গাড়ী বাৰু বেছি কোনবাটা আসি ওই কোন তই কি কৰিছ ঐ কোন তই হা নকয় কি আকৌ কোন বে তই তুমি কেনে হেৰি পাইছা
I am Assam Police, from Crime Branch. আবে তুই বিমল বে কি? Oh, sorry. I am Crime Branch from Assam Police. সরি স্যার পিছে তই কি কৰিছিলে তে? না স্যার কো নাই মানে এটা কি বাছলছি দেখোন কেম্বা কাম বাছলছি কি না কৰিছে স্যার কো তই? নাই নাই আই কৰা মানে কেম্বা কাম বাছলছি মই কি কৰিছে হা মই কি কৰিছে সরি স্যার মোর টাংটা লাগিছে স্যার বহুত আকৌ চলি নাই যো আদালত যো ডাইৰেক্ট আদালত তই তই মোৰ লগত ও স্যার মই থোৱাই নাই থোছ বাদ দি এনেকে যো ইয়ে স্যার থোৱাই নাই কি বাছলবো যো বুলি কৈছ ন স্যার এই রকনা স্যার এই রকনা স্যার দেরি রকনা কি ৰাতিপুৱা পুৱাৰ নহতে নন্দমতি টিভিত সদায় কয় স্বচ্ছ ভাৰত কৰিবি আৰু তই লেপটপ ভাৰত কৰিছ লাজ নালাগে যো তই নাটক তই স্যার নোট কৰি লওক স্যার স্যার এতিয়া আমাৰ আৰু দুটামান প্ৰশ্ন কৰিব বিচাৰিম ঠিক আছে ঠিক আছে আপুনি তাক ক'ব কি আপোনাৰ ঘৰত টয়লেট বোলা বস্তু নাছিল নেকি আছিল স্যার স্যার মোর টিজি স্যার লেট্রিনটো খুমে ফেলে 1 ঘন্টা লাগিছে সেইকাৰণে স্যার মই ইমার্জেন্সি লাগা কাৰণে পথাৰ গুছি আহিলো ঠিক আছে আপুনি কিমান ডিগ্ৰী এংগলত খোজ কৰি আছিল না না 30 ডিগ্ৰী নো নো ও স্যার 60 ডিগ্ৰী মান হ'ব আপুনি তাৰমানে মেথছ জানে তাত ইউনিয়নৰ আপুনি দেখিলে এতিয়া আপুনি কেছ আপোনাৰ হাতত যি কৰে কৰক মোৰ হাতত কলমে আছে তাৰ কেছটো কথা কৈছোঁ মই কলম সৰি সৰি নোট কৰিছেনে ছাৰ নোট কৰি আছো কিমান নোট কৰিম কৰি আছো মই এক মিনিট নহয় 10 মিনিটে ৰাখ কিন্তু চেণ্টাৰ খোলা আছে তো পাৰি গৈছিল অৰ্ণাৰ মানে তাড়াতাড়ি লাগি গৈছিল নে ও কি কোন মাছিল সেইকাৰণে ডেকা অলপ চেণ্টেল মাৰি উকিল মানুহ আপুনি অলপ ভালকে বুজো চেণ্টেল মাৰি আপুনি বুজি নাপায় কথা কি মনমন থাকক মোৰ টাইম হৈছে কৈ থাকক আপুনি মনমন কলি বেয়া কলি বেয়া এই সেটআপ যাব দি মই সেটাপে তই ভাল গতিকে না আপুনি মন কৰক এই মোৰ হিচাপত কিন্তু এইজন মানুহে একো ভুল কৰা নাই আপোনাক এটা মই জাষ্ট উদাহৰণ এটা দিম পোষ্টটো হ'ল এটা স্পীড পোষ্ট স্পীড পোষ্টত যেনেকৈ স্পীড পোষ্টৰ কথাটো জানাই ভালকৈ আপুনি পটককৈ পাই যায় গতিকে সেনেকুৱা ধৰণৰ গতিকে ইমাৰ্জেঞ্চি হ'ল সেইকাৰণে হৈ গ'ল খোলা জেগাত গতিকে আপুনি নিজে বিবেচনা কৰি চাওক মই উদাহৰণটো দিছোঁ কি কয় ডেকা আপুনি স্পীডৰ উদাহৰণ দিবে যেনেকৈ স্পীড পোষ্টৰ কাৰণে যেনেকৈ ডাকঘৰ চৰকাৰে বনাই থোৱা আছে সেনেকৈতো আজিকালি টয়লেট নহয় ঘৰে ঘৰে বনাই ফুচি চৰকাৰে অনাময় আঁচনিৰ জৰিয়তে ইয়াৰ ঘৰৰ বাৰু টয়লেট বন্ধ হৈছিল আজিকালি চবৰে ঘৰত টয়লেট বনাই ফুচি অনাময় আঁচনিৰ জৰিয়তে কিয় বেলেগ ঘৰতে হাকিব নোৱাৰিলে আহি বেলেগ ঘৰত হাকিব নোৱাৰে কাৰণ প্ৰাকৃতিক পৰিৱেশ লাগে খোলা পৰিৱেশ লাগে প্ৰাকৃতিক পৰিৱেশ লাগে বতাহ লাগে কি এইবাৰ উকিল হ'ল বেছি মই তাতে কাছাৰীত ঘণ্টা বজাইছিলোঁ বেটা মই জানো নহয় কাছাৰীত পঢ়িব গৈছিল নে কেইটাৰ লগত লাইন মাৰিব গৈছিলি কথা ক'লি বেয়া হয় লেভেল দিবে কাছাৰীত পঢ়া বুলি আমি পঢ়া নাছিলোঁ আৰু দে যি হ'ল আৰু ইউৰেনাৰ মোৰ দুটামান আৰু কথা সুধিব লগা আছে যদি আপুনি পাৰ্মিশ্যন দিয়ে কেইটামান নহয় ৰে বেছিকৈ ভোট এটা ফোন কৰি লওঁ ফোন এটা আছে ৰ মই ইয়াতে আছোঁ ৰ গৰুটো ক'ত দিছে বেছি দোৱাত নিদিবি দেই পানী বহুত হৈছে জোকে জোকে খাই ভাল পাব আকৌ সোনকালে যাই ৰ'দ দিছে বহুত ৰ'দ দিছে দে হ'ব দে আৰম্ভ কৰোঁ দেই মই ফোন এটা আছে দেই হেল্ল' ক'ত আছা মই ঘৰতে আছোঁ আপুনি কেতিয়া আহিব এই মোৰ দেৰি হ'ব এই অলপ মোটামুটি 5টা মানত যাম ঘৰ পাম আৰু এই সদায় দেৰি কৰি থাকে মোক দম দিবি কেইডাল দোকান অকলাচি কৰি পেলাই গোটাই দিনটো এক মিনিট ৰ তোৰ মুখত কিবা হৈছে নেকি ফৰা চৰা হৈছে নেকি তোৰ মুখত মোৰ ঔষধ দি নহওক বেলেগৰ ঘৰৰ কচু খাব লাগে কেইডাল দোকান অকলাচি কৰি কেইডাল দোকান এটা কাম কৰবি এই ভেকালিৰ দোকানৰ পৰাই কিবা অলপ বজাৰ কৰি লৈ আহিবি আৰু পাৰিলি চব্জি অলপ লৈ আহিবি পইচা কোনে দিব আছোঁ নহয় বাপেৰে আছোঁ নহয় মই দিম যা মই যাই পেলাই বেটাৰ ফোন নাচাই আমাৰ জানো ফোন নাহে
ছাৰ আজি হ'ব না ফোন কৰা হৈছে না পাম না আজি কথা ক'বা যি কৰে তাড়াতাড়ি কৰ মোৰ তিৰি চলি আছে ফোন কৰি আছে এতিয়া তাড়াতাড়ি কৰ ঠিক আছে ইউনাৰ আপুনি যে কামটো কৰিছিল আপুনি চাফা কৰিছিল নে টাইম পাম চাফা কৰাটো বাদেই থবাই টাইম নাপালোঁ মোনে পুলিচটো উঠিয়ে লৈ আহিছে কি মৰাণ নহয় সেইকাৰণে মই ভেজালতে বাচ পাই আছোঁ ইউনাৰ আপুনি নিজে দেখিলে এইজন ব্যক্তিয়ে যিজন নেকি বেয়াকৈ ধোৱা নাই এইজন ব্যক্তি আপুনি শাস্তি দিয়াটো এইটো কোনো সেই নহয় বাধা নহয় শাস্তি দিব লাগে আৰু আপুনি নিজে গম পাইছে ৰ'ব আপুনি নিজে বাচ পাইছে ৰ'ব আপুনি বেকা বাছ মই পাইছোঁ আপুনি পোৱা নাই বাছ কি আছে এই অৰ্ডাৰ এখন কি কামৰূপ কেনে বহিছোঁ কি শ্বুটিং পাইছা হে এই ডেকাক ক'বা দেচোন তই ক'ব নালাগে ডেকাক কওঁ দেখাই ক'ব কিন্তু কেমেৰা বাছটো মই বেছি ফুট নামাৰা গৈছে না কৰ কেনে ভেজাল বাছ অতিথি ধুই নাই নেকি লেভেল দিবে বেছি লেভেল দিয়ে গতিকে মোৰ পইণ্টটো হ'ল অনাৰ মানে কি তেওঁ নিজে ধুবই সময় পোৱা নাই চাওক গতিকে কি হিচাপত তেওঁ তাৰমানে চাফা কৰিব জাগাখিনি কি হিচাপত চাফা কৰিব গতিকে সময় নাপালে গতিকে এওঁৰ গাত একো দুখেই নাই বিনা দুখত উঠাই লৈ গৈছে কিন্তু তেওঁ ভুল কৰিছে হেৰি কৰিব নালাগিছিল লেতেৰা কৰিব নালাগে পৰিৱেশ কিন্তু তেওঁ চাফা কৰিব সময় নাপালে এতিয়া আপোনাৰ হাতত ৰিজাল্ট গতিকে আপুনি যি ডিচিশ্যন লয় সেয়ে হ'ব গতিকে মোৰ পইণ্ট মই দিলোঁ শৰ্মাৰ পইণ্ট শৰ্মাই দিলে গতিকে আপুনিও যদি সেনেকুৱা পৰিস্থিতিত পৰে ন আপুনি সেনেকুৱা জেগাতে কৰে গতিকে আপোনাৰ শৰ্মাও যদি সেনেকুৱা পৰিস্থিতিত পৰে ন শৰ্মাও সেনেকুৱাই কৰিব আৰু যদি হাগো মই এখন ধুব নাপাওঁ আৰু এটা হাত খাব পৰা হৈছে মোৰ আপোনাৰ দৰে নহয় আপোনাৰ কলেজৰ দৰে নহয় আপুনিও ধুৱে মই জানো সেইকাৰণে অলপ বাছ পাওঁ সন্মান নেহেৰাব তই গম পাইছে নাই সন্মান নেহেৰাব হ'ব চেঙাত টেঙাৰ আঞ্জা খাই লেবেল দিবে নাংগে হ'ব কে চিল্লে চানাকে নাই ছাৰ কেছটো যে সেই দিব লাগে ছাৰ কেছটো দিব লাগে ছাৰ ৰিজাল্ট দিব লাগে দিব লাগে ছাৰ মই এতিয়া ৰিজাল্ট দিম অঁ ছাৰ মই ৰিজাল্ট নিশ্চয় দিম ৰিজাল্ট মই সঠিক ৰিজাল্টে দিম হিচাপ মতে তাৰ টিকেখানে কাটিব লাগিছিল কিন্তু এখন আদালত গম পাইছা নাই ইয়াতে সঠিক ৰিজাল্ট হ'ব ছাৰ কাটি দিয়ক টিকেখানে কাটি দিয়ক ছাৰ উত্তৰ বহুত হৈ গৈছে ছাৰ আপুনি বুজি নাপায় ছাৰ বাছ মই পাইছোঁ কি কৰিব লাগিব দুইদিন নহয় 2 মাহ জেলত থব লাগিব ৰাতিপুৱা কি হৈছিল ছাৰ ভেতৰতে বাছ দেখো তাকেইতো মল পাইছোঁ বাছটো 2 মাহ জেলত থব লাগিব তাৰপাছত এটা শৌচাগাৰ দিব লাগিব গতিকে আপোনালোকো সাৰি নাযায় বাহিৰেও সাৰি যোৱা নাই আপোন ভালে জগত ভাল এই কথাষাৰ আমি আগতে পাইছোঁ সকলোৱে আপোনালোকৰ সমাজখন ভালকৈ ৰাখক চাফা কৰি ৰাখক আৰু ওচৰে পাজৰে চাফা কৰি ৰাখক বাইদেউ দিছ ইজ আৱাৰ কামৰূপ বয়ছৰ টীম আমি মিছন টয়লেট নামৰ যিটো ভিডিঅ' দিছোঁ সেই ভিডিঅ'টোৰ জৰিয়তে আমি সমূহ অসমবাসীক এটা মেছেজ দিছোঁ যে স্বচ্ছ ভাৰত অভিযান মানে স্বচ্ছ ভাৰত অভিযান গতিকে এই মেছেজটোৰ জৰিয়তে আমি গোটেই অসমখনক আমি পৰিষ্কাৰ হোৱাটো বিচাৰোঁ গতিকে যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই আৰু যিমান পাৰে শ্বেয়াৰ কৰিব যদি আপুনি সঁচা অসমীয়া হয় তেতিয়া যিমান পাৰে শ্বেয়াৰ কৰিব এই ভিডিঅ'টো